ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ টেগ কুৱেশ্যনৰ বিষয়ে। টেগ কুৱেশ্যন কি হয়, কেনেকৈ কৰা হয়, গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ গৈ আছোঁ, শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো প্ৰথমতে টেগ কুৱেশ্যন কৰিবলৈ হ'লে, জানিবলৈ হ'লে আমি ৰুল জানিব লাগিব। টেগ কুৱেশ্যন কোনবিলাক হয়, কেনেকৈ কৰিব পাৰি, তাক আমি কৰিবলৈ হ'লে, জানিবলৈ হ'লে আমি ৰুল জানিব লাগিব। তো ৰুল চোৱা, মই লিখি লৈছোঁ টেগ কুৱেশ্যন ৰুল। তো 1 নম্বৰ ৰুলটো কি আছে, বাক্যটো এফাৰ্মেটিভ চেণ্টেন্সত থাকিলে নেগেটিভ টেগ কুৱেশ্যন কৰিব লাগে। যেনে যদি বাক্যটো এফাৰ্মেটিভ চেণ্টেন্সত থাকে, চেণ্টেন্স প্ৰধানকৈ দুটা, এফাৰ্মেটিভ আৰু নেগেটিভ। তো বাক্যটো যদি এফাৰ্মেটিভ চেণ্টেন্সত থাকে তেতিয়াহ'লে আমি নেগেটিভ টেগ কুৱেশ্যনলৈ নিব লাগে। যেনে এক্সাম্পল দিলে ধুনীয়াকৈ বুজি পাবা। ৰাম ইজ এ গুড বয়, ঠিক আছে, এইটো এফাৰ্মেটিভ চেণ্টেন্স, ঠিক আছে, কাৰণ ইয়াত নট নাই, সেইকাৰণে এইটো এফাৰ্মেটিভ চেণ্টেন্স। তো এফাৰ্মেটিভ চেণ্টেন্স আছে, আমি কি কৰিম, নেগেটিভ টেগ কুৱেশ্যন কৰিম। তো নেগেটিভ টেগ কুৱেশ্যন কৰিবলৈ হ'লে আমি কি জানিব লাগিব, কি কৰিব লাগিব, বাক্যটোত চাব লাগিব যে অক্সিলাৰী ভাৰ্ব আছে কি নাই। যদি অক্সিলাৰী ভাৰ্ব আছে তেতিয়াহ'লে আমি সেইটো লিখি ছাবজেক্টৰ প্ৰনাউনটো লিখি দিম। আৰু যদি এফাৰ্মেটিভ চেণ্টেন্সত থাকে তেতিয়াহ'লে আমি নট ইউজ কৰিম। আৰু নটটো ইউজ কৰিবলৈ যাওঁতে এন এপ'ষ্ট্ৰফি যিটো টি হয় সেইটোহে ইউজ কৰিম। চোৱা, ইজিণ্ট হি, নটটো যিটো ইউজ হৈছে এন এপ'ষ্ট্ৰফি টিটোহে ইউজ হৈছে, ইজিণ্ট হি। এতিয়া 2 নম্বৰ ৰুলটো আছে যে বাক্যটো নেগেটিভ চেণ্টেন্সত থাকিলে এফাৰ্মেটিভ টেগ কুৱেশ্যন কৰিব লাগে। যদি বাক্যটো নেগেটিভ চেণ্টেন্সত থাকে তেতিয়াহ'লে আমি যেতিয়া টেগ কুৱেশ্যন কৰিম সেইটো এফাৰ্মেটিভত কৰিব লাগিব। যেনেকৈ চি ইজ নট এ গুড গাৰ্ল, চি ইজ নট এ গুড গাৰ্ল, এইটো নেগেটিভ চেণ্টেন্সত আছে, এতিয়া আমি কৰিম এফাৰ্মেটিভত। তো ইয়াতো চোৱা, এটা অক্সিলাৰী ভাৰ্ব আছে ইজ, তো ইজ চি, ইয়াত আমি ইজিণ্ট লিখা নাই, নটটো লিখা নাই, কিয়, এইটো চেণ্টেন্সটো নেগেটিভত আছে। 3 নম্বৰ ৰুলটো চোৱা, 3 নম্বৰটো আছে যে টেগ কুৱেশ্যন কৰোঁতে কেতিয়াও নট, NOT ইউজ কৰিব নালাগে। মানে এন এপ'ষ্ট্ৰফি যিটো টি আছে শ্বৰ্ট ফৰ্ম নটৰ সেইটোহে ইউজ কৰিব লাগে। যেনে ৰাম ইজ এ ইণ্টেলিজেণ্ট বয়, তো ইয়াত চোৱা অক্সিলাৰী ভাৰ্ব আছে ইজ, তো ইজিণ্ট হি লিখিছোঁ। ইয়াত ইজ নট ফুল ফৰ্মটো লিখা নাই, এন এপ'ষ্ট্ৰফি টি নটটোহে লিখিছোঁ। এতিয়া 4 নম্বৰ ৰুলটো চোৱা, বাক্যত থকা অক্সিলাৰী ভাৰ্বটো লিখি টেগ কুৱেশ্যন কৰিব লাগে। তো আমি এইটো আগতে কৈছোঁ যে তোমালোকক মানে যদি অক্সিলাৰী ভাৰ্বটো থাকে সেইটো আমি লিখি টেগ কুৱেশ্যন কৰিব লাগে। ৰোহিত ইজ প্লেয়িং নাও, ইয়াত অক্সিলাৰী ভাৰ্বটো হ'ল ইজ, তো ইজ ইণ্ট হি, এইটো এফাৰ্মেটিভত আছে সেইকাৰণে নেগেটিভ টেগত নিছোঁ আমি। 5 নম্বৰটো চোৱা, যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে তেন্তে ডু, ডিড আৰু ডাজৰ সহায় লৈ টেগ কুৱেশ্যন কৰিব লাগে। যেনে যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব তুমি নাপালা, নেদেখিলা, তেতিয়াহ'লে কেনেকৈ কৰিবা, তো তেতিয়া টেগ কুৱেশ্যন কৰিবলৈ যাওঁতে তোমাৰ ডু, ডিড আৰু ডাজৰ প্ৰয়োজন হ'ব, ঠিক আছে। তো ডু, ডিড, ডাজ কোনটোত কি ইউজ কৰিম, মানে কোনটো চেণ্টেন্সত ডু ইউজ কৰিম, কোনটো চেণ্টেন্সত ডাজ ইউজ কৰিম, কোনটো চেণ্টেন্সত ডিড ইউজ কৰিম, সেইটো আমি জানিব লাগিব। তো চোৱা 1 নম্বৰ এক্সাম্পল, আই লাইক এপল, আই লাইক এপল, ইয়াত অক্সিলাৰী ভাৰ্ব নাই, তো ডু, ডিড, ডাজৰ সহায় ল'ব লাগিব। তো এই বাক্যটো চোৱা, বাক্যটো আছে তোমাৰ প্ৰেজেণ্ট টেন্সত, যদি প্ৰেজেণ্ট টেন্সত থাকে ডু বা ডাজ ইউজ কৰিব লাগে, ঠিক আছে। তো ইয়াত চোৱা লাইক ভাৰ্বটোৰ লগত এছ বা ইএছ নাই, আৰু ইয়াত কোনো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নহয়, সেইকাৰণে ইয়াত আমি ইউজ কৰিম ডু। তো ডোণ্ট আই, প্ৰনাউন ইউজ কৰিব লাগিব সদায় ছাবজেক্টৰ, তো ইয়াত প্ৰনাউন আছেই, ডোণ্ট আই। 2 নম্বৰ এক্সাম্পলটো চোৱা, শ্বি ৰোট এ লেটাৰ, শ্বি ৰোট এ লেটাৰ, তো এইটো চোৱা, এই চেণ্টেন্সটোৰ টেন্স আছে পাষ্ট ইনডিফিনিট
বা past tense বুলি ক'ব পাৰি তো past tense ত থাকিলে did or use কৰিব লাগিব চোৱা didn't she did লিখিছো আৰু n apostrophe not t not to লিখিছো she question mark গুটিখিনিত আমি যেতিয়া টেগ কুৱেশ্যন কৰিম কুৱেশ্যন মাৰ্ক কিন্তু দিব লাগিব তো তোমালোকে এই ভিডিঅ'টোৰ পৰা শিকিলা যে কেনেকৈ টেগ কুৱেশ্যন কৰিব লাগে আৰু কোনবোৰ টেগ কুৱেশ্যন হয় তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ